Hello friends, welcome back to my channel Pallabi's blog. আজি মই ব্লগটোত আপোনালোকক দেখুৱাম বান্ধা কবিৰ পকৰা। খাবলৈ বহুত টেষ্টি আৰু মচমচীয়া হয়, তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পকৰি বনাবৰ বাবে মই লৈছোঁ জলকীয়া গুড়ি এচামুচতকৈ কম বা চবখিনি মিলাই লৈছোঁ। পিঁয়াজ লৈছোঁ 2টা আৰু লৈছোঁ ধনিয়া, এইখিনি কুটি ৰাখিছোঁ। আৰু এইফালে বন্ধাকবি মই আধা ভাগ লৈছোঁ। এয়া মই দিছোঁ পিঠাগুড়ি আধা কাপ দিছোঁ আৰু এইখিনি দি লৈ মই এতিয়া দিম ইয়াত 1 কাপেই হ'ব ময়দা দিছোঁ। 1 কাপ দিছোঁ ময়দা আৰু এয়া গোটেইখিনি বস্তু দি দিলোঁ ইয়াতে। এইখিনি দি এইখনতে ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি তাতে গোটেইখিনি মিলি যায় আৰু এতিয়া ইয়াতে অকণমান পানী দি ভালকৈ মঠি লৈছোঁ আৰু সেইখিনি ৰেডি হৈ গৈছে। এইফালে মই কেৰাহীখন পাতি দি ইয়াতে তেল অকণমানকৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই পকৰিখিনি এটা এটা কৰি দি দিলোঁ। বেছি দেখুওৱা নাই, অলপ কাটি কাটি দেখুৱাইছোঁ আৰু আপোনালোকক। এইখিনি এফালে হৈ গ'ল, আনটো ফালে ওলটাই দিলোঁ মই। কালাৰটো দেখিবলৈ ধুনীয়া হৈছিলে আৰু খাবলৈ বহুত মানে কুৰকুৰীয়া টাইপ হৈছিলে। এতিয়া এইখিনি হৈ গ'ল, মই উঠাই দিলোঁ এইখিনি। গোটেইখিনি উঠাই লৈ মই প্লেট এখনত লৈ ল'লোঁ। এয়া আমাৰ পকৰি ৰেডি। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন। যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।